অধ্যক্ষ ডাঙৰীয়া ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব নেকি? এইটোতো অন্ধবিশ্বাস অধ্যক্ষ ডাঙৰীয়া। ভেকুলীৰ বিয়া পাতিলে বিজ্ঞানক আমিতো সকলোৱে জানো যে বৰষুণ কেনেকৈ হয়। গতিকে এই যে ভেকুলীৰ বিয়া পাতিবলগীয়া অৱস্থা আজি 21 শতিকাত আছে, তেতিয়াহ'লে সেইখন ৰাজ্য কেতিয়াও শ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰেও কৈছিলে যে অসমৰ ভাৰতবৰ্ষৰ প্ৰতি টুকুৰা খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হ'ব। এইটো আছিলে গেৰাণ্টি, মোদীৰ গেৰাণ্টি। জলসিঞ্চন বিভাগটোৱে আটাইতকৈ ব্যৰ্থ ডিপাৰ্টমেণ্ট ৰূপে এতিয়া পৰিগণিত হৈছে অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া মোৰ নিজৰ সমষ্টিত মাত্ৰ 28 কোটি টকাৰ প্ৰজেক্ট কেইটামান জলসিঞ্চন, মই ডাঙৰ ডাঙৰ পথাৰকেইখনৰ কাৰণে ডিপাৰ্টমেণ্টৰ লগত কথা পাতি মাত্ৰ 28 কোটি টকা, 28 কোটি আৰু কেইলাখমান টকাৰ প্ৰজেক্ট দি থৈছোঁ। আজি 1 বছৰ হৈ গ'ল সেই প্ৰজেক্ট দিয়া। অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী মহোদয়ক মই হাজাৰবাৰ এইটোক লৈ অনুৰোধ কৰি আছোঁ, কিন্তু এতিয়ালৈকে এডৰা পথাৰতো পানী যোগানৰ কাৰণে জলসিঞ্চন ডিপাৰ্টমেণ্টে কোনো ব্যৱস্থা কৰা নাই।